এই কোম্পানীটো আমি ধন্যবাদ জনাবই লাগিব, কাৰণ যিহেতুকে এই কোম্পানীটোৱে যিটো কাম কৰি আছে সঁচাকৈ আমি অনুভৱ কৰিছোঁ সোনকালে এই দলংখন ওলাই যাব বুলি আমি ভাবিছোঁ। কাৰণ এতিয়া আজি 1.5 মাহ হৈছে, 11টা কোটাৰ কাম চলি আছে। আমি ৰাতিপুৱাও ওলাই যাওঁ, ৰাতিপুৱাও কাম কৰি থাকে, ৰাতিও ওলাই যাওঁ, ৰাতিও কাম চলি থাকে, দিনতো প্ৰায় চলিয়ে থাকে। ইমানেই মানে চলি আছে আৰু ইতিমধ্যে 11টা কোটাৰ কাম চলি আছে। প্ৰায় 11টা কোটা মিনিমাম 19 মিটাৰমান বহি গৈছে। গতিকে আৰু দ্ৰুতগতিভাৱে কাম চলি আছে। নিশ্চয় আমি এই বাৰিষাৰ আগতে সেইখিনি কোটা আদায় হ'ব বুলি আমি নিশ্চয় অনুমান কৰিছোঁ। বন্ধুসকল, আমি ভাবি থকাতকৈ বহুত বেছি কাম আগবাঢ়িল। মাজুলীৰ চেলেকঘাটত লুইত নৈৰ ওপৰত ইতিমধ্যে নিৰ্মাণ কৰি থকা লখিমপুৰ মাজুলী সংযোগী পকী দলংখনৰ প্ৰথমখন দলঙৰ খুঁটা নিৰ্মাণৰ কাম। আজি নলদুৱাৰ গাঁৱৰ যদুবৰীৰ লগত আমি দলং নিৰ্মাণস্থলীলৈ গৈছিলোঁ আৰু তাতে গৈ দেখা পালোঁ SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে 11টাকৈ খুঁটা নিৰ্মাণ কৰিবলৈ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। এই 11টা খুঁটাৰ এটা খুঁটাত ঢালাই মৰা হোৱা নাই, বাকী 10টা খুঁটাত ইতিমধ্যে ঢালাই মৰা হৈছে আৰু প্ৰতিটো খুঁটাই 16, 17, 18, 19, 20 মিটাৰ পৰ্যন্ত ঢালাই মৰা হৈ গৈছে আৰু প্ৰায়বিলাক খুঁটাই 16 মিটাৰ, 17 মিটাৰ তললৈ বহোৱা হৈছে। মই পুনৰ কৈছোঁ, 11টাকৈ খুঁটা নিৰ্মাণ কৰিবলৈ SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে ব্যৱস্থা গ্ৰহণ কৰিছে। এই 11টা খুঁটাৰ এটা খুঁটাত ঢালাই মৰা হোৱা নাই, বাকী 10টা খুঁটাত ইতিমধ্যে ঢালাই মৰা হৈছে আৰু প্ৰতিটো খুঁটাই 16, 17, 18, 19, 20 মিটাৰ পৰ্যন্ত ঢালাই মৰা হৈছে আৰু প্ৰায়বিলাক খুঁটাই 16 মিটাৰ, 17 মিটাৰ তললৈ বহোৱা হৈছে। গতিকে 10টা খুঁটা যদি 16, 17 মিটাৰ তললৈ বহোৱা হৈছে, তেতিয়া আপোনালোকে ভাবি চাওক সেই খুঁটাবিলাক 33 মিটাৰ বা 35 মিটাৰ তললৈ বহোৱা হ'ব। যদি 33 মিটাৰ, 35 মিটাৰ তললৈ বহোৱায় আৰু ইতিমধ্যে যদি 16, 17 মিটাৰ তললৈ সেই খুঁটাবিলাক যদি ঢালাই মৰা হৈছে, 20 মিটাৰ পৰ্যন্ত ঢালাই মৰা হৈছে, আপোনালোকে নিজেই ভাবক। আৰু বৰ বেছি মানে আধা কাম প্ৰায় শেষেই হৈ গৈছে আৰু বাৰিষাৰ আগে এই নৈ বুকুত যি এটা খুঁটাৰ কাম বৰ্তমান চলি আছে, এই খুঁটাকেইটাৰ কাম তেওঁলোকে সম্পূৰ্ণ কৰিব আৰু বাৰিষা হ'লে নলদুৱাৰ গাঁৱত যি 9টাকৈ খুঁটা নিৰ্মাণ কৰিব লগা আছে, সেই খুঁটাকেইটাৰ নিৰ্মাণ কাৰ্য তেওঁলোকে আৰম্ভ কৰিব। আৰু বাৰিষা যিহেতু বানপানী, বৰষুণকে ধৰি প্ৰাকৃতিক দুৰ্যোগ বেছি হয়, সেই দুৰ্যোগে যদি বাধাৰ সৃষ্টি নকৰে আৰু বৰ্তমান তেওঁলোকে যি গতিৰে কাম কৰি আছে, দিনে নিশাই কাম কৰিছে, দ্ৰুতগতিত কাম কৰিছে, সেই গতিও যদি অব্যাহত থাকে, আমি ভাবি থকাতকৈ বহুত সোনকালে এই দলংখনৰ খুঁটা নিৰ্মাণৰ কাম শেষ হ'ব আৰু দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব। দাদা, আপোনাৰ নামটো? মোৰ নাম দিলীপ নিজ। ঘৰ? মোৰ ইয়াত চেলেকত। কাম কেনে চলিছে? কামটোতো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াতে একদম দ্ৰুতগতিভাৱে কামবিলাক চলি আছে, ৰাতি দিন নাই। দলংখনৰ বিষয়ে মই কৈছোঁ, দলংখনে এতিয়া ৰাতি দিন নাই, ইহঁতে দ্ৰুতগতিভাৱে চলি আছে। এতিয়া বেছি দিন নালাগিব নেকি, যেনেকৈ চলিছে তেনেকৈ মানে বেছি দিন নালাগিব ইয়াত। গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি, যাতেই সিহঁতৰ সুকামনা হওক, আমাৰো কামনা হওক, ৰাইজৰ সুবিধা হওক। গতিকে তাক ধন্যবাদ জ্ঞাপন কৰি মই ইমানকে বক্তব্য। এতিয়া আপোনাক দেখা গৈছে এই জাৱবন লৈ আহিছে, ক'ৰ পৰা আনিছে? মই যোৰহাট গৈছিলোঁ। যোৰহাটলৈ গৈছিলে? ব্ৰহ্মপুত্ৰৰ পৰা মই এইটোৱে আনিছোঁ। হয়। আৰু লগত অহা এই ছোৱালী? মোৰ এই ছোৱালীজনী। আপোনাৰ ছোৱালী? হয়। এতিয়া যোৰহাটৰ পৰা আহি আছে? যোৰহাটৰ পৰা আহি আছে। বন্ধুসকল, মোৰ আগৰ ভিডিঅ'সমূহত মই উল্লেখ কৰিছোঁ, এই দলং নিৰ্মাণস্থলীৰ কাষতে এটা বগৰী চাপৰি আছে আৰু এই বগৰী চাপৰিটোত নৱেম্বৰ মাহৰ পৰা আৰম্ভ কৰি এপ্ৰিল, মে' মাহ পৰ্যন্ত বগৰী পোৱা যায়। আৰু এই বগৰী চাপৰিটোত বগৰী খাবৰ কাৰণে স্থানীয় লোকসকলৰ বাহিৰেও যিকোনো স্থানৰ লোক আহে আৰু স্থানীয় লোকসকলে সাধাৰণতে প্ৰতিদিনেই যিকোনো সময়তে অহা যোৱা কৰি থাকে, বিশেষকৈ ল'ৰা ছোৱালী গাভৰু তেওঁলোক অহা যোৱা কৰি থাকে। আৰু দলং নিৰ্মাণকাৰী সংস্থাই যিহেতু ইয়াতে এখন দলং নিৰ্মাণ কৰি অহা যোৱাৰ সুবিধা কৰি দিলে, যি সময়ত ইয়াতে কাম চলি নাথাকে বা গধুৰ যান বাহন অহা যোৱা নকৰে, দলং নিৰ্মাণকাৰী সংস্থাৰ যিসমূহ
সঁজুলি সেইসমূহ অনা নিয়া নকৰে। সেই সময়ত তেনেকুৱা চেক লৈ তেওঁলোকে এই পথেৰে অহা যোৱা কৰে আৰু তেওঁলোকে প্ৰতিদিনে বগৰী খাবলৈ যায়, বগৰী খাই এই পথেৰে আহে, এই পথেৰে যায়, এনেকুৱা কৰি থাকে। আৰু আজি যিহেতু পংকজ পেগুৱে সেই ছোৱালীবিলাকক লৈ, গাভৰুসকলক লৈ এটা ব্লগ বনাবলৈ চেষ্টা কৰিছে, ময়ো পংকজ পেগুৰ লগত আছিলোঁ, গতিকে পংকজ পেগুৱে তেওঁলোকক লৈ কেনেকৈ ব্লগ বনাইছিল সেয়া মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি নকম দাদা পাতি হম পুরবি নকম Kom då! Apa anu ya? Saya kok anu ya bare. Apa yang tu? Apa yang tu? Itu, ah? Beri dah kai. Asa kanjing sepola. Mau ni ami mah. Mau mengbera malai. Mau kopi dah. Ini. Kopi dah. তোমাৰ নামটো কোৱা? মোৰ নামটো পংকজ পেগু। মোৰ ইউটিউব চেনেল এটা আছে। মোৰ ইউটিউব চেনেলটোৰ নাম পংকজ পেগুহে হয়। তাৰপিছত মই এটা দলং চাব আহিছিলোঁ, যিটো ডিমাগুৰি দলংখন বনাই আছোঁ না, চবেই চাইছে। তাৰপিছত এতিয়া মানে একবাৰ মই আহিছিলোঁ আপোনাৰ 1 মাহ আগত, তেতিয়া দলংখন বনাইছিলে, এতিয়ালৈকে আগবাঢ়ি গৈছে, ভালে লাগিছে। আজি কেনেকুৱা দেখা পালে? কাম কিমান আগবাঢ়িছে? বহুত একদম আগবাঢ়ি গৈছে এতিয়া। আৰু তাৰপিছত আৰু বহুত ভাল লাগিলে আজি চাই, আৰু বহুত সময় পাইছোঁ, আৰু বগৰী খাব পাইছোঁ, আৰু ছোৱালী মানুহ আৰু এনেকৈ লগ পাইছিলোঁ, আৰু বহুত ভাল লাগিছে। সকলোৰে লগত কথা পাতিলে? সকলোৰে লগত কথা পাতিলোঁ আৰু টাইম পালোঁ, আৰু আপোনালোকৰ লগত কথা পাতি বহুত ভাল লাগিছে। আৰু আপোনাৰ চেনেলটোৰ নাম? মোৰটো নাম অৰ্ণৱ UFRK। অৰ্ণৱ UFRK। সেইটো চেনেলটো চবেই চাই আছে। কিবা এইটো ছাবস্ক্ৰাইব বাটনটো চাই আছে আপোনালোকে। আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, যদি ছাবস্ক্ৰাইব কৰি দিয়ক, কাষত থকা বেল আইকনটো যাতে টিপি দিয়ক, যাতে এনেকুৱা ভিডিঅ' আপোনাৰ চবতকৈ চাব পৰা। এই কথাটো আপুনি মিচিঙত কওক, মিচিঙত খুব ধুনীয়াকৈ কৈ দিয়ক। অৰ্ণৱ UFRK। অৰ্ণৱ UFRK। channel sem kala dumulo appu misi ragama appu tani ragama appu ayalanka subscribe bilanka like comment share bilanka odokka appu ngom papola adapa all notification on dobai bilanka appu ngolapa bye bye gori ko ki bye bye thank you। আপোনালোকে পংকজ পেগু বুলি সাৰ্চ কৰিব আৰু এই দাদাৰ চেনেলটো পাব। তেওঁ চেনেললৈ গৈ যিকোনো ভিডিঅ' চাব পাৰিব, আৰু দলং সম্পৰ্কীয় ভিডিঅ' তেওঁ বনাইছে, আজিও বনাইছে। গতিকে তেওঁ ভিডিঅ'সমূহ চাব, ভিডিঅ'সমূহ চাই যদি ভাল পায় ভিডিঅ'ত লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, আৰু পংকজ পেগু চেনেলটো ছাবস্ক্ৰাইব কৰিব। Thank you.